বোলে দাইদা বোলে তোক বোলে গেছি এটা করে লৈ গেছি বোলে সেইকাৰণে নাথাকাৰ ঘৰত ঘৰতে পাক ৰাখি থৈ দিছে না ঘৰত এটা বোলে বোলে বিমাকৰ পুতক বোলে ৰাখি থৈ গেছি বুঝছে না আপনি জলকের কথা বলছি আপনার লোক ভাবিলে কেন একদম বলে তো এদিকে ভালো বললি বল বল বলে লিখ হলি এগুলো তখন বেলেগে মারছি গতিকে মই তাক আকৌ নামাৰিলোঁ তুই একটা কাম কর তুই একটা কাম কর তুই সন্টু শরীর আছে শরীর কিডন্যাপ করে দিল বুঝছে না তাকে শাস্তি দিব তার ভয়টাকে ঠিক করে পুরো বড় নিশ্চয়ই বৃষ্টি ফেলাইব আর তাকে শাস্তি দিব পারবি একটা কাম কর লোক মোজা যাতে একলা যাবা লাগে নলে তো দিকদের হবে ঠিক আছে বলক বস বলক তে দেরি করে লাভ নাই কিভাবে বস নেবে ফুলবে গেলে ভালো লাগে আর খরচ আয় একবার দেখলে নিজের খরচ আইলে মজা লাগে কিন্তু এই মুকুট মুকুট কোন চলে পানি গিয়েছিলে বাপ তো বহুত টাকা দিলে গাই এই মুকুট তো মাত ভুল কেন পানি গিয়েছিল না আগে এই মুকুট খুব গেলি তো হ্যাঁ এই মুকুট কোথা তো নাই তো তখন খুব গেলি তো কোথায় তো ঘরে এই কোন পকড়ে গেল বলে মুকুট খুব গেল মুকুট খবর করে নাই রসুনটা ফোন তে লাগিলাম এই ফোন করে নাই দেখি আর মুকুট কি হবে আমার লাগিয়ে কি করবি রসুনটা টাকা বলে খোলা টাকা ফোন করে খোলা তো নাকি উত্তর দিবেই পারে হ্যালো খোলা ও কি হলে বইনের ভিতর সব সময় তো দেখে আনার করা মোর বহুত ডাঙৰ ঘটনা আছে ওলাকাই মইতো গম পাইছে মই দাদাৰ লগত হেৰিত দিছিলোঁ দাদাৰ লগত গুৱাহাটীত দিছিলোঁ আৰু গুৱাহাটীত যোৱাতে মই মুকুটক থৈ গৈছোঁ মানে মোৰ এই ল'ৰাটোক মানে মামাৰ ল'ৰাটোক আৰু সি আহি পেলাই চাওঁ যে মুকুট নাই তই দেখিছে নেকি সিদিনা মই তহঁতৰে গৈছিলোঁ মুকুট আছিল তাক লগত কথা পাতিছোঁ কথা পাতি পেলাই গুচি আহিছোঁ তাৰপিছত আৰু মুকুটক দেখাও নাই তো হেৰি কৰাও নাই থাকতে পাৰে ক'ৰবাত ফুৰিব চুৰিব গৈছে নেকি চাচোন একবাৰ ভালকৈ নাই ফুৰিব গৈছে মই আমাৰ গাঁওখন ভালকৈ চিনি নাপায় তাক মই থাকতে দিছোঁ ঘৰত ঘৰত যাবা হেঁত দিছোঁ মোবাইলটো চুইচ অফ দেখাইছে আৰু কি কৰতে তই এটা কাম কৰতে তই এই মণ্ডল দাই মাহাজন দাদা তোক খবৰ দিবি সেইটোৱে কৰা ভাল হ'ব আপনাৰতো আপুনিতো বহি বহি একা থাকে আমাৰ কিমান কাম চলি চাব লাগে আমাৰ এই চেল টেক্স বহুত দিগদাৰ বহুত প্ৰব্লেম তাৰে মাজতো ভাত বনাব লাগে চব কাম কৰিব লাগে আপুনি অলপ কাম চাম কৰা কৰিব নহয় সেইটো পেট চেট ওলাই যাব কাম চাম কৰিলে বৰ দিগদাৰ গা চাৰ একদম অৱস্থা বেয়া হৈছে আপুনি পেট তোলাৰ কথা কৈছে কিন্তু গাৰ যি অৱস্থা নহয় যায় গা চা বিষ হৈ আঞ্জা কাটলি হাত কাটে মুখ চুখ বেয়া হৈ যায় ইমান তাৰমানে গৰমতো ভাত চান বনায় গতিকে বনালে আপোনাৰ ঘৰতকৈ মোৰ কথাটো তাৰমানে বেছি বেমাৰী বুলি কৰি কিনে কাম চাম কৰি পেলাই হ'ব দিয়ক আপুনি যি ভাবে এতিয়া অলপ দালি অলপ লাগিছিলে দালি অলপ দিয়কচোন আৰু তোমাৰ কাঞ্চাই দোকানদাৰৰ পৰা আনিব পাৰিবা নহয় সেইকাৰণে সমস্যা বহুত সমস্যা তাৰমানে দোকানত দালি নাই দোকানতো দালি যাই পাৰে আনিবই পৰা নাই সেইকাৰণে মণ্ডল আপনার কিবা কিবি খেলা বস্তু আছে নাকি মোক দেখছেন মোক দেউতা আৰু কিনি নেদেয় তাৰপৰা মই অলপ পইচা কিবি কিনি ল'ব চলি সেই বেলেগকো বস্তু দিবি আৰু চলি কিনি মানে তই তোকো বস্তু তই তই জানিছি না মণ্ডল বাইদেউ মোক মায়ে বজাৰটা কৰি যদি আকৌ যাব লাগে আকৌ মোক দুটে বেয়া পায় মই আপোনাৰ লগতে থকা কৰোঁ নেকি থাকতে পাৰা অলপ ইচ্ছা কৰিলে নালাগে দে বাপা তাৰমানে আমাৰ ঘৰত বহুত জোট না নালাগে দে সি আৰু কিমান কাম কৰিব মণ্ডলে মণ্ডল দে মণ্ডল এটাৰ মাথা আৰু কি হয় এই বাবা তুমি কি আনি থৈ আহিছ বিপদ পঢ়ছো বহুত ডাঙৰ বিপদ কি বিপদ পঢ়ছ এইবিলাক মণ্ডল দাদা মাথাচোন এটা কৈ আছোঁ শুনছি নে ইও আছিলে কিবা হয় বিচাৰি পেলাই নাই এবাৰ মণ্ডল দাইৰে মানে মই দাদাৰ লগত গুৱাহাটীত গৈছিলোঁ সেই কেইদিনমানৰ কাৰণে আৰু মই সেইকাৰণে মোৰ মামাৰ ল'ৰা মুকুটক থৈ গৈছিলোঁ কিন্তু মই ঘৰত আহিলে যে মুকুট নাই মই বিচাৰিলোঁ গোটাই গাঁও তাক মোক কি যাব ঘৰতে দেখতে দিছোঁ গাঁও ভাল চিনি নাপাওঁ খুব গেল তাত কিবা এটা কৰোঁ এটা বেছি লৈ যাব নহ'লে সিহঁতৰ মাক কিন্তু মই কি উত্তৰ দিম খাব দিওঁ মোক তো একটা কাম হতে করে দিয়ে তো কি bien লাগবে এটা পুষে আবার কি করলে কোন দিকে তো উপকার করছিনি আমি আমার কথা বলবো
পঢ়ম তুমিও পঢ় কৰিব পাৰে শুন সেই বিষয়ে মোতকৈ তোক ভালকৈ সহায় কৰিব পাৰিব আমাৰ ভোলাহঁতে গতিকে তই এটা কাম কৰ তই ভোলাহঁতকে সহায় বিচাৰিছে সিহঁতে নিশ্চয় সহায় কৰিব মই কম যা সহায় কৰিব তোক দেদু বহুত কাজিয়া কৰি থকা হ'লেও নিশ্চয় তোক সহায় কৰিব ঠিক আছে হ'ব নহ'লে তুমি জিলিকি জিলিকি থকা ও দূৰ আকাশৰ তৰা তুমি এদানি দুনিয়া ছবি মোৰ গোপনে গোপনে অগা তুমি দাৰা 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 তুমি জিলিকি জিলিকি থকা ও দূৰ আকাশৰ তৰা কি নহয় তই সিদিনাকে তাক মাৰি পেলাই বৰ বেয়া কাম কৰিলি বুঢ়াৰ কথা ঠিক কৰা নাই মই বাহিৰে বেলেগ এটা চুলি এটাক মাৰি পেলাই মই নিজেই বহুত বেয়া উপলব্ধি কৰিলোঁ কাম কৰ দে মই এই কথাটো কৰি দিওঁ তোক গম পাইছে বোলে সিও ঘৰত আছে বোলে আৰু তাক কথাটো কৰিও দেউতা কোনো তহঁতৰ কথা এটা ক'ব এই ডাঙৰ কথা হয় কথাটো বৰ ক'ব পাহৰি গৈছিলোঁ কি জানা এই সিদিনা বোলে ইয়ৰ ফোন কৰিছে ইয়ৰ বোলে হেৰিটো বোলে নহৈছে বোলে আমি যাক যে মাৰিছিলোঁ একবাৰ তাৰ মুখত বোলে সি বোলে নহৈছে কোনোবা পঢ়ে নকৰিলে নেকি নহৈছে নেকি এটা কাম কৰ তই ইয়ৰ কাছা কথাটো কৰি দিয়ে এটা কাম বুজিছে না সেইটোৱে কৰ তাকে পাৰিলে অলপ সহায় কৰ বোলা কি আমি তোৰ কথাই কৈ আছোঁ তাৰমানে মোৰ ডাঙৰ মস্ত ভুল হৈ গেলা কি ভুল হৈ গেলা না তই মোৰ মুকুটো ক'ৰবাত লুকি থৈ দিছে এইগিলা কাম কিয় কৰে মই সিদিনা তাৰমানে কি হৈছে না আমাৰ ভাষাক লৈ পেলাই মুকুট যি আছে মুকুটে হাঁহিছিল আৰু মোৰ হাঁহ কাৰণে বৰ বেয়া খং উঠিছে প্ৰত্যেকবাৰে হাঁহি আছিল আমাৰ ভাষাটো খং উঠি পেলাই তাক মাৰিলোঁ অলপ কেইবাৰমান মাৰি পিছত আমি গৈছিলোঁ তাক মই একো কৰা নাই দেই কিন্তু মইতো কথা কোৱা নাছিলোঁ বেয়া নাপাবি ভাই মই বহুত বেয়া কাম কৰিলোঁ দে হ'ব দে মোৰতো বহুত ক্ষমা কৰিব লাগে তই মইতো বহুত ডাঙৰ ভুল কাম মোৰ সদায় বিপদত পৰে কিন্তু তই এজন প্লিজ সহায় তাক বিচাৰি আনি দিয়ে ইনকে নিদিয়ে মোৰো বহুত ডাঙৰ ভুল হৈ গ'ল তাক মাৰি পেলাই সেইকাৰণে মই নিশ্চয় হৈ গ'ল তই একো চিন্তা কৰিব নালাগে তই নিশ্চিন্ত মাৰি থাক আমি কিবা নহয় কিবা এটা কৰি আছোঁ এই মোৰ হিচাপ কৰি তাক আমাৰ মাইকেলৰ ৰিয়েকশ্যন নাথাকে কিবা কৰিছে বুজিছে না সি কিবা এটা কৰিছে জেকচন দুটাই কি আহিবি এই জেকচন তই কিবা উল্টো পুল্টো কৈছ তই মোৰ মামাৰ এই ল'ৰাটোক মই লুকাই থৈ দিছোঁ অন্ত এই মোক ওলাই দি বুলি কৈছোঁ তোৰ কান্দি গেল এইগিলাখানে ঔষধ খোৱা নাই মোক সকলো কোৱা নাই সেই মোক দেউতাই মোক ঘৰৰ পৰা ওলাই দিছে কাৰণ মই ঘৰত বহুত উৎপাত কৰিছোঁ গতিকে মোক ঘৰৰ পৰা ওলাই দিছে মই এতিয়া কি কৰোঁ মোক ভুলে মোক মন কৰা মই বহুত ভুল কাম কৰিছোঁ আৰু বহুত দিগদাৰ আজিকালি মই নকৰোঁ মোক প্লিজ কিবা এটা কৰা এই বলা বুজিছে না এইটোৱে বঢ়িয়া চান্স ইয়াৰ হাতে কিবা এটা কৰিব হ'ব দে জেকচন তোমাক আমি সহায় কৰিম কিন্তু তুমি মোক এটা সহায় কৰিব লাগিব সহায় কৰিলে মই কিবাকে সহায় নকৰিম নিশ্চয় সহায় কৰিম তাক কি কৰিব লাগে এই শুনা ঠিক আছে কথা মই সহায় কৰিম এই কম দেউতে সেইমতে কামত লাগি যা ঠিক আছে হ'ব দে লাগি যাম মইতো আপোনালোকক পেয়া কৰা নাই আপুনি মোক কিডনেপ কৰি কিয় আনিছে কিয় মোক কিডনেপ কৰি আনিছে এই বাচ্চা বেছি নিলবি বুলি কৈছোঁ তোক আমি কিডনেপ কৰি তোৰ যি কি বোলে জীয়েকে তাৰ কাৰণে কিডনেপ কৰি আনিছোঁ সি আমাক বহুত জানলা দিছে গতিকে সেইকাৰণে তোক কিডনেপ কৰি আনিছোঁ তাৰ কাৰণে তই শাস্তি খা বুজিছে না তাৰ কাৰণে তই শাস্তি খা আৰু সেইকাৰণে আমি তোক চুৰ কৰি আনিছোঁ আপোনালোকে মোক চুৰ কৰিছে আপোনালোকে মোক কিডনেপি কৰিছে এই বাচ্চা কি চুৰ কৰাৰ কথা কৈছা আমি তোক চুৰে কৰিছোঁ আমি কিডনেপ কৰা নাই বুজিছে না কিন্তু আমাৰ সেনেকৈতো চুৰ কৰা বুলি নকওঁ আমাৰ কিডনেপ কৰা বুলিয়ে কয় বাদ দিয়া তহঁতৰ মোৰ কথা আমাৰ কথা কবি তই ইও মোক ভাল বুলি কৈছিল কিন্তু ইও বহুত বদমাছ এলাকাৰ কাৰণে মই যেনেকৈ শাস্তি পাব তাক মই নিশ্চয় কিবা লাগিব মই দিম তাৰ কথা মই নিশ্চয় গোচৰ দিম এই তই তাৰ কথা যি কৰিবি তই এটা লগতে তোৰ এটা বিশেষ কাম এটা কৰিব লাগিব তই এতিয়া ঘৰৰ মানুহক ফোন কৰি ক'ব লাগিব তোক যদি এৰি দিব লাগে তই আমাক 10 কোটি টকা দিব ক'ব লাগিব আৰু তেতিয়া মই তোক এৰি দিম 10 কোটি টকা ইমান টকা মই ক'ৰ পৰা দিম আমাৰ মই আমি ইমানটো ধনী নহয় নহয় দিব পাৰা দেউতা এই তোক মই ঘৰৰ পৰা ওলাই দিছোঁ তই ঘৰত কিয় আহিছা ওলাই যা বুলি কৈছোঁ ইয়াৰ পৰাই নাই দেউতা এটা বিট ব্ৰেকি কিনে ওচৰতে দেখা পোৱা নাই মই যে ওলাই গ'লোঁ আমাৰ যে মস্ত ডাঙৰ বট গছ একেডাল আছে সেই বট গছডালত তলত সৰু বাকচ এটা দেখা পাইছোঁ হেৰিৰ ভিতৰত জাবৰ মানে হেৰিৰ ভিতৰত মানে ঘাঁহৰ ভিতৰত বুজিছে না সোণৰ বাকচ তই এটা কাম কৰি লৈ আহ সোণৰ বাকচৰ ভিতৰত মই ধনী হৈ যাম দেখোন মই তো সঁচাই না এই দেউতা মই তোৰ নিজৰ ল'ৰা হৈ গ'লে মই তোক মিছা কথা ক'ম নেকি বাপ বট গছত
সোনার বস্তু দিদি দিদি বলো বস আমি যাও ঠিক আছে বলছি যদি একটা কাম করবে তুই কিন্তু এই শরীর দোকান করে কোথাও বাইরে বেদক ভালো করে রাখি দিবি ঠিক আছে তুমি চিন্তা করে হয় আমাকে মই তোমাক বাচন তুমি সঁচাই কৈছো না সঁচাই তুমি মোক বাচবা না কিন্তু তুমি বুন্ধা তুমি ল'ৰাটো হাও তুমি তো সিদিনা মোক মাৰিছিলা আৰু তুমি মোক সহায় কৰিব কৈছা নেকি হ'ব বলা মই তোমাক সেইবিলাক পিছত কম কিন্তু এতিয়া আগিলে সব প্লেন করছো বুঝছো না হেন্দে এটা কোনার ঘটনা চললে কোনো হেন্দে না আনতেই আমি আমি এর যাবা লাগবে মই তোমাক কৈ আছো বস এটা দুই কোন আয়া না ফাঁকি দিলে কি যে ও এগুলো সব ফাঁকি দিয়েছে আমি সে কথাই বলছি হঠাৎ দিয়ে ছুটে গেল কে বলতে থাকি বলে কাম নাই দে বস এই কুকুরাত আই ইয়ো তুই লাগলে সময় প্ল্যান করছিল বুঝছি না বন্ধ করবে কারণে তন্দে আমার এদিকে কে থইছে বসুন কো আমি আমার মুকুটে লুকে থই দিছে বুঝছে না আমার মুকুটে লুকে আমাকে দিয়েছিল মুসলাম দিতে এই বস ভাগুয়ার পারাই কোন দাউরে বেসে দিয়েছিল মুসলাম এই মলমলে এই পিছল দিয়ে মুসলাম এগুলো বুঝিয়ে পারে আয়ো মুল্লু আমি এমন বলতাম কিন্তু আমাকে যাবা দে যাবা দিবে লাগে তো হ্যাঁ মেন বদমাস কাম করি ফেরে এলা পড়ালা কর কিন্তু হাসতে তো কাছি বলা মই তো কেন ধন্যবাদ দে ভাবি পোৱা নাই বুঝছে না মই কেন ধন্যবাদ দাও এই পোৱা নাই মোক আকৌ ধন্যবাদ দিবে নাগে বহুত ভুল কাম করছো বুঝছিলো একো নাই দে মানুহে সহায় নকৰে কোনে সহায় কৰিব মানুহৰ মাজত যেতিয়া কাজিয়া লাগি থাকে কি হ'ব কচোন তই সুধিছিলি নে কি মই তোক কি সহায় কৰিলোঁ কোন এতিয়া মই তোক বেয়া পোৱা নাই তই ভাষাৰ কাৰণে ভাষা বেয়া পোৱাৰ কাৰণে মই তোক বেয়া পাইছোঁ এনেতো মই তোক বেয়া পোৱা নাই আমি নিজৰ মাজতে যেতিয়া কাজিয়া লাগি থাকোঁ নিজৰ এখন অসমতে থাকি পেলাই যদি ভাষা তই আপাৰ আছামত থাকা মই নামনি অসমত থাকোঁ গতিকে তাতে যদি আমি কাজিয়াৰ লগত আমি কেনেকৈ উন্নতি হ'ম মই বাহিৰা মানুহ কিমান উন্নতি কৰিছে আমি যদি নিজৰ মাজতে কাজিয়া কৰি থাকোঁ উন্নতিটো হ'ব নোৱাৰিম না সেইকাৰণে মই তোক বাচিছোঁ ও দাদা মই বুজি পোৱা নাছিলোঁ এই কথাটো মোক আপুনি বুজোৱাৰ কাৰণে ধন্যবাদ আৰু মোক যে সহায় কৰিলে তাৰে কাৰণেও ধন্যবাদ আজি পৰা এনে ভুল মই কেতিয়াও নকৰোঁ নিজৰ মাজতে কেতিয়াও কাজিয়া নকৰোঁ আৰু আপোনালোকেও ৰাইজ নিজৰ মাজতে এনেকৈ ভাষা সংস্কৃতি একেবাৰে ধৰ্ম চৰ্ম বেলেগ তাৰে নিজৰ বেলেগক লাজ দি বা বেলেগক এনেকৈ কেতিয়াও আমনি নিদিওঁ বেলেগে বেয়া পায় সকলোৱে মিলি পেলাই থাকিলেই হ'ল আমাৰ অসমত